ডিচি ছাৰ আহিছে সেৱা কৰিছে আমাৰ শনি মন্দিৰত। আলু কেনেকুৱা হৈছে দাদা? মোক দিয়কচোন 1 কেজি আলু চাওঁ আপোনাৰ কাৰণেও। বঢ়িয়া বঢ়িয়া। নমস্কাৰ সকলোকে, মোৰ এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আছোঁ আজি মৰিগাঁও চাৰণ বিল। আজি আহিছোঁ বৰ্তমান শোভাযাত্ৰা আছে, শোভাযাত্ৰাৰ কাৰণে আহিছোঁ, শনি পূজাৰ শোভাযাত্ৰা, সেইকাৰণে আহিছোঁ মৰিগাঁও চাৰণ বিল। এখন দেখা পাইছোঁ চাৰণ বিলৰ পাৰ্ক, আৰু আমাৰ শোভাযাত্ৰা কৰা ল'ৰাসকল আহি আছে। শ্ৰী শ্ৰী শনি মন্দিৰ পচতীয়া, এয়া চাওক বাৰ্ষিক পূজা, এইবিলাক চাকি বন্তি জ্বলাইছে একদম পূৰা নাৰ্জী জ্বলা। এইবিলাক মন্দিৰ দেৱতা শনি বাবা, এইটো পৰিৱেশ আৰু এইফালে মানুহ ভক্তবিলাক বহুত দূৰৰ পৰা আহিছে, চাকি জ্বলাই আছে দূৰৰ পৰা। কেনেকুৱা একদম পুৰা মজা লাগিছে, মজা লাগিছে, ধুনীয়া লাগিছে, ভাল লাগে, আনন্দৰ দিনটো লৈছে একদম। সকলো উৎসাহ, আমি একেলগে যাম, একেলগে যাম, সকলো উৎসাহ বাচ্চা থাকে দিনটোৰ কাৰণে লগ পাই আছোঁ আমি একদম ডাইৰেক্ট একেলগে যাম। চব একদম টুমটুমত মানুহ ভৰ্তি হৈ আছে। এইফালে আমাৰ পেহী ৰেডি পূৰা, এইফালে আমাৰ সুমন দা, একেলগে যাম ন? পুৱা টুমটুমত মানুহ ভৰ্তি হৈ আছে। এনেকৈ পানী তুলিব গৈ আছে, এইটো লৈছে কলহ, আৰু ইয়াত পানী ভৰাই লৈ আহিব। আৰু এইফালে আছে গাঁৱৰ ৰাইজে ফুলডাল ধৰি আছে। এনেকৈ আমাৰ আজি শোভাযাত্ৰা আৰম্ভ। আগত বাইক, আৰু এইফালে আহিছে আৰু এজন ব্যক্তি, আমাৰ ইউটিউবৰ বন্ধু। তোমাৰ ইউটিউব চেনেলৰ নাম কি আছিলে বোলে? মৌ ব্লগ, বিমৌ। ছাপোৰ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব তাক, ল'ৰাটোৱে বহুত কষ্ট কৰি আছে ন দাদা? এইফালে ওলাইছে বাইক, আৰু কেইখনমান ওলাব। আমাৰ পচতীয়া সফল ডেকাবিলাক চব ৰেডি হৈ আছে একদম। এইবিলাক বাইদেউ বাৰু, এইকেইজন ডেকা ল'ৰা, এজন বাইদেউ, বাইদেউ এক নম্বৰ বাইদেউ। প্ৰথম কবিয়া আহি আছে আমাৰ ৰাস 17 তাৰিখলৈ, নাচিব লাগিব। এইফালে আছে আমাৰ হেৰি কি আছিল চৈত্য, এই বজ্ৰসিংহ, আমাৰ ইয়াৰ চব ৰেডি আছে মানুহ। নমস্কাৰ 2.0 কেনেকুৱা? হয়, নিশ্চয় বহুত ভাল লাগিছে। যিটো ধৰ্মীয় এটা অনুষ্ঠান আমি আগবাঢ়ি আহিছোঁ, চবে এতিয়া দেখাব কেনেকুৱা লাগে, আপোনাক চাই থাকিব, এনেকৈ ছাপোৰ্ট কৰি থাকিম। তোমাৰ বেষ্ট ডাইলগটো এটা মাৰি দিয়া। মোৰ বেলেগ যিটো এইটোৱে হৈছে যে জীৱনত যে উন্নতি কৰিব হ'লে যে ভগৱানৰ বিশ্বাসটো বহুত ডাঙৰ কথা। ভগৱানক ছাপোৰ্ট কৰিব লাগিব, আৰু ভগৱানে আমাক ছাপোৰ্ট কৰিব লাগিব। ডাইলগ কেনেকুৱা হৈছে দাদা? মোক দিয়কচোন 1 কেজি আলু চাওঁ আপোনাৰ কাৰণেও। বঢ়িয়া বঢ়িয়া, ভাল লাগিলে। আগবাঢ়ি যোৱা। হয় হয়, নিশ্চয় আজিও ভিডিঅ' কৰিবা? ভিডিঅ' নিশ্চয় কৰিম, আগবাঢ়ি যাব লাগিব, আৰু ছাপোৰ্ট কৰাটো মেইন কথা আচলতে। এয়া আমি জলযাত্ৰালৈ ওলাইছোঁ, আৰু জলযাত্ৰাত আপোনালোকে দেখা পাইছে বহুতবিলাক গাড়ী আহিছে। মিনিমাম আমি 25-30মান গাড়ী আহিছোঁ। চবফালে একদম মানুহ জলযাত্ৰাৰ কাৰণে আহিছে। সকলো ভক্তগণ ৰাইজে এই জলযাত্ৰাতে অংশগ্ৰহণ কৰিছে। আমি এতিয়া পানী তুলিবলৈ গৈ আছোঁ চাৰণ বিলৰ পাৰলৈ। এইটো হৈছে আমাৰ মৰিগাঁও জিলা প্ৰশাসনৰ পৰা প্ৰথম এতিয়া নিৰ্মাণ কৰিছে। বহুত ল'ৰা ছোৱালীবিলাক দিগদাৰ হৈ আছিলে, আগতে এনেকুৱা পানী ড্ৰাম চাম লৈ পেলাই তেওঁলোকে উঠিব লগা হৈছিলে। এতিয়াতো জেঠী বুলি কয় তেওঁলোকে, কেনয়িং এণ্ড কায়াকিঙৰ ভাষাত। চাওক না, এতিয়া প্ৰব্লেম নাই আৰু। এইফালে প্ৰেক্টিছ কৰি আছে তেওঁলোকে। এতিয়া মানে এইটো বস্তু বহুত দিন যাব বুলি আশা কৰিছোঁ, ৰাইজে যদি ভালকৈ ৰাখে। আৰু তেওঁলোকৰ এটা সুবিধা হৈছে, তেওঁলোকৰ বহুত দিনৰ এটা সমস্যা আছিলে এইটো বস্তু। ইয়াতে তেওঁলোকে প্ৰেক্টিছ কৰে। আৰু 2007 চনত এখন বিলতে হৈছিলে নেশ্যনেল গেম, কেনয়িং এণ্ড কায়াকিং প্ৰতিযোগিতা। প্ৰেক্টিছ কৰি আছা? ৰাইজে পুৰা চেল্ফি উঠি আছে। জয় শনি বাবা, জয় শনি বাবা, জয় শনি বাবা, জয় শনি বাবা, আমি শনি পূজাৰ যি জলযাত্ৰা কাৰ্যসূচী, পানী তুলিবলৈ এইবিলাক আমাৰ বাছা আছে, আমি বাছাক দেখাম। বাছাই জয় শনি বাবা, জয় শনি বাবা, বঢ়িয়া। আমি নাচিব লাগিব।
তুমি বোৱাৰীজনী কোৱা আছিলা ৰজাগাঁও নেকি? ৰজাগাঁও পছতীয়া জীয়াৰী পছতীয়া জীয়াৰী আৰু ৰজাগাঁও বোৱাৰী। বৰ্ষপতি কেতিয়ালৈ? বৰ্ষপতি 13 ডিচেম্বৰলৈ। 13 ডিচেম্বৰত। হয় আয়োজনটো ডাঙৰ হ'ব চাগে। জানো কিমান টানিব পাৰোঁ। নিমন্ত্ৰণটো পাম বুলি আশা থাকিলে। হয় হা আৰু আমি এতিয়া একেলগে আহিছোঁ বাৰু। আজি মীনাক্ষী মোৰ লগত একেলগে আহিছোঁ। আজি ৰাতি থাকিবা নহয় তুমি? পূজা ঘৰতে? বঢ়িয়া। আহি লগ পাম বাৰু, আকৌ দেখুৱাম। এয়া হৈছে আমাৰ সন্ধিয়া পৰিৱেশ। সন্ধিয়া পৰিৱেশতে গোটেই মানুহবিলাক আহিছে। আপুনি চাওক যে ভক্তসকল আহিছে আৰু ভক্তসকলক সকলোকে প্ৰসাদ দিয়া হৈছে। প্ৰসাদৰ লগতে আছে ইয়াত পায়স খিচিৰি। যিসকল ভক্ত আহিছে তেওঁলোকক আমি পায়স খিচিৰিৰ ব্যৱস্থা কৰিছোঁ। আৰু মানুহৰ এনেকৈ সমাগম হৈ আছে, লাহে লাহে মানুহবিলাক আহি আছে। ছোৱালীকেইজনী এতিয়া আহিছে পায়স খাবলৈ। দূৰৰ পৰা আহিছে ন? আৰু এইফালে আপোনালোকে দেখা পাইছে ভক্তসকলে ধুনীয়াকৈ পায়স খিচিৰি খাব পৰাকৈ ইয়াত বনাই আছে। আৰু বহুতবিলাক ভক্তৰ কাৰণে প্ৰায় 2000-3000 ভক্তৰ কাৰণে ইয়াত পায়স খিচিৰিৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত বনাই আছে। আৰু এইফালে ইয়াত দেখিছে আমাৰ বাবা, সকলো লাগি আছে আৰু সকলো ব্যস্ত হৈ আছে। এতিয়া যিহেতু সন্ধিয়া হৈছে, সন্ধিয়া আমাৰ ৰাইজৰ যি ভক্তগণ আছে, ভক্তগণে বহুত ভিৰ কৰিছে। আপোনালোকে দেখা পাইছে সকলো প্ৰতিভাগ আৰাধনা কৰিবলৈ, চাকিমন্তি দিবলৈ ভিৰ কৰিছে। দেখুৱাই আছোঁ আপোনালোকক। ডিচি ছাৰ আহিছে, সেৱা কৰিছে আমাৰ শনি মন্দিৰত। এই ব্লগটো ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু প্ৰসাদ চসাদ খাই আমি ঘৰলৈ যাম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয়